নমস্কাৰ বন্ধুসকল, মই লক্ষ্যজিত আৰু আপোনালোকে চাই আছে জ্ঞান বিকাশ। বন্ধুসকল, পোনপ্ৰথমে আপোনালোক সকলোলৈকে ভোগালী বিহু হিয়াৰ পৰা ওলগ জনালোঁ। সকলোৰে জীৱনটো যেন সুখৰ হয়, মংগলময় হয়, তাৰে কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যেন মেজি জুয়ে সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি আৰু শান্তিৰ বতৰা কঢ়িয়াই আনে। এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ গঢ় উলিওৱাৰ কিছুমান সহজ কৌশল। কিদৰে আপোনালোকে কম সময়ৰ ভিতৰতে যিকোনো কঠিন সংখ্যাৰ গঢ় উলিয়াব পাৰে তাৰে কিছুমান কৌশল এই ভিডিঅ'টোত অৱতাৰণা কৰা হৈছে। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা অন্তলৈকে অকণো স্কিপ নকৰাকৈ চাই যাব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰি কমেণ্ট বক্সত জনাব পাৰে, লগতে নিজৰ বন্ধু বান্ধৱীসকলৰ মাজতো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি দি কাষতে থকা ন'টিফিকেশ্যন বেলটো অন কৰি ৰাখিব, যাতে মোৰ সকলো ভিডিঅ' আপোনালোকে প্ৰথমে পাবলৈ সক্ষম হয়। লগতে আপোনালোকে ভিডিঅ'টোত যিবিলাক প্ৰশ্ন দিয়া আছে প্ৰশ্নসমূহৰ গঢ় নিজে উলিয়াবলৈ চেষ্টা কৰিব। যদি নিজে উলিয়াব পাৰে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো আপোনালোকৰ আজি মাইকটোৰ অলপ খেলি মেলি হোৱাৰ বাবে চাউণ্ডটোত অকণমান নইজ আহিব পাৰে, তাৰ বাবে আপোনালোকে ক্ষমা কৰি দিব আৰু সেইকণ যেনে তেনে আপোনালোকে সহ্য কৰিব। আৰু আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোত আপোনালোকে অকণো স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে কিছুমান কৌশল আপোনালোকে এৰি থৈ যাব লগা হ'ব পাৰে। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথা, গসাউ মানে কি? গসাউ অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক। এই হৈছে যিকোনো দুটা সংখ্যা বা তাতোধিক সংখ্যাৰ উৎপাদকবোৰৰ ভিতৰত সকলোতকৈ ডাঙৰ সাধাৰণ উৎপাদকটোকে আমি গৰিষ্ঠ সাধাৰণ উৎপাদক বুলি কওঁ। বুজি পালে নিশ্চয়? যিকোনো দুটা বা তাতোধিক দুটাতকৈ বেছি সংখ্যাৰ উৎপাদকবিলাকৰ ভিতৰত যিটো উৎপাদক সকলোতকৈ ডাঙৰ আৰু গোটেইকেইটা সংখ্যাতে মিল থাকে, সেই সংখ্যাটোকে আমি কি বুলি ক'ব পাৰোঁ? গৰিষ্ঠ সাধাৰণ উৎপাদক বা গসাউ বুলি ক'ব পাৰোঁ। উদাহৰণৰ সহায়ত বুজিলে আপোনালোকে গম পাব। ধৰি লওক দুটা সংখ্যা দিছে আমাক 4 আৰু 6। এই সংখ্যা দুটাৰ উৎপাদক কি হ'ব? উৎপাদক কেইটা হ'ব? 4ৰ উৎপাদক হ'ব 1, 2 আৰু 4। ইফালে আপোনালোকৰ 6ৰ উৎপাদক হ'ব 1, 2, 3 আৰু 6। ইয়াত দেখিছে আপোনালোকে উৎপাদক কেইটা। এই উৎপাদক কেইটাৰ ভিতৰত আপোনালোকৰ মিল কি আছে? 4 আৰু 6 উৎপাদক কেইটাৰ ভিতৰত মিল আছে 1 আছে আৰু 2 আছে। বাকীকেইটা উৎপাদক মিল নাই। আৰু এই মিল থকা উৎপাদক দুটাৰ ভিতৰত ডাঙৰ উৎপাদকটো হৈছে 2, যিটো হৈছে গৰিষ্ঠ অৰ্থাৎ ডাঙৰ। সেই ডাঙৰ উৎপাদকটোকে আমি কি বুলি ক'ম? 4 আৰু 6ৰ গসাউ বুলি ক'ব পাৰোঁ। ইয়াৰ গসাউ হৈছে 2। অৰ্থাৎ বুজি পালে নিশ্চয় এতিয়া কেইদৰে আমি ইয়াৰ গসাউটো উলিয়াব পাৰিছোঁ। খুব সহজ। আপোনালোকে আমাক কেইটামান প্ৰশ্ন হয় আমি কৰিলে বুজি পাব সোনকালে। আহক আমি কেইটামান প্ৰশ্ন লৈ আপোনালোকৰ এই বিষয়টো আমি সম্পূৰ্ণ কিদৰে অতি সহজে সম্পূৰ্ণ সমাধান কৰিব পাৰোঁ সেই বিষয়ে আমি জানিবলৈ আগবাঢ়োঁ। এই প্ৰথম প্ৰশ্নটো হৈছে, প্ৰশ্নটো জনাৰ আগত আপোনালোকে জানি ল'ব লাগিব উৎপাদক মানে কি। বহুতে জানে, কিন্তু খুব কম সংখ্যকে উৎপাদক কিদৰে উলিয়াব লাগে সেই কথাটো নাজানে। উৎপাদক মানে কি? উৎপাদক এটা এনেকুৱা সংখ্যা, উৎপাদক মানে এটা সংখ্যা নাথাকে, কোনো এটা সংখ্যাক যিবোৰ সংখ্যাৰে হৰণ কৰিব পাৰি সেই সংখ্যাবোৰকে আমি উৎপাদক বুলি ক'ব পাৰোঁ। ধৰক আমি 4ৰ উৎপাদক আমি কিদৰে উলিয়াম? 4 সংখ্যাটোৰ আমি উৎপাদক উলিয়াব লাগে। তাৰ বাবে আমি কি কৰিব লাগিব? 4 কি সংখ্যাৰে হৰণ যাব? 4ক আমি 1ৰে হৰণ যাব, 2ৰে যাব, 4ৰে যাব, 3ৰে নাযায়। গতিকে আমি 4ৰ উৎপাদক কেইটা পালোঁ? 1, 2 আৰু 4। ঠিক তেনেদৰে আমি পালোঁ 5ৰ উৎপাদক কি হ'ব? 5ৰ 1 হ'ব, 2ৰে নাযায়, 3 নাযায়, 4ৰেও হৰণ নাযায় আৰু 5ৰে যাব। অৰ্থাৎ 5ৰ উৎপাদক হৈছে 1 আৰু 5। একেদৰে আপোনালোকে মন কৰিব 6ৰ উৎপাদক হ'ব, 6ক আমি 1ৰে হৰণ কৰিম, 6 বাৰ যাব, 2ৰে হৰণ কৰিম, 3 বাৰ যাব, 3ৰে হৰণ কৰিলে 2 বাৰ যাব আৰু 4ৰে হৰণ নাযায়, 5ৰেও নাযায়, 6ৰেও নাযায়। গতিকে 6ৰ উৎপাদক কেইটা হৈছে 1, 2, 3 আৰু 6। একেদৰে 8ৰ উৎপাদক উলিয়াব দিলে আমাক কি উলিয়াব লাগিব? 1 উলিয়াম, 2ৰে যাব, 2 হ'ব, 3ৰে হৰণ নাযায়, 4ৰে হৰণ যাব, গতিকে 4 উৎপাদক হৈছে আৰু 5, 6ৰে নাযায়, 7ৰেও নাযায়, 8ৰে হৰণ যাব, গতিকে 8টো হ'ব 8ৰ এটা উৎপাদক। এইকেইটা হৈছে 8ৰ উৎপাদক। বুজি পাইছে নিশ্চয় উৎপাদক কিদৰে উলিয়াব পাৰি। আৰু আপোনালোকে আগতে জানি থৈছে খুব, মই এনেই অলপ আপোনালোকক আওৰাই দিছোঁ। এতিয়া আমি প্ৰশ্নকেইটালৈ আগবাঢ়োঁ। প্ৰথম প্ৰশ্নটো হৈছে 8, 16 আৰু 32ৰ গসাউ কিমান? 8, 16 আৰু 32। এই কথাটো মন কৰিব, এই সংখ্যা তিনিটা দিছে আমাক। এই সংখ্যা তিনিটাত আপোনালোকে চাব সৰু সংখ্যাটো কোনটো? সৰু সংখ্যাটো হৈছে 8।
এতিয়া মন কৰিব 8 সৰু সংখ্যাটোৰে বাকীকেইটা সংখ্যা হৰণ যায় নে নাযায়। 8ৰে 16 হৰণ যায়নে? 8ৰে 16 হৰণ যাব নিশ্চয়, দুবাৰ গৈছে। 8ৰে 32 হৰণ যাবনে? 32কো হৰণ যাব, 8ৰে 4বাৰ গ'ল, নিশ্চয় গৈ আছে। গতিকে ইয়াত আপোনালোকে আৰু কোনো দীঘলীয়া কৰি থাকিব দৰকাৰ নাই। ইয়াত আপোনালোকৰ 8, 16 আৰু 32 যি গসাউ হ'ব, এই গসাউটো হৈছে আপোনালোকৰ, যাক ইংলিছত H.C.F বুলি লিখিব পাৰি। এই H.C.F হৈছে আপোনালোকৰ 8, 16 আৰু 32ৰ আপোনালোকৰ যি গসাউ উলিয়াব দিছে, গসাউটো হৈছে 8। বুজি পালে নিশ্চয়? খুব সহজ আৰু খুব কম সময়তে কিদৰে উলিয়াব পাৰি আপোনালোকে জানিব পাৰিছে। এতিয়া হওক আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। পিছৰ প্ৰশ্নটো হৈছে 9, 15 আৰু 30ৰ গসাউ উলিওৱা। 9, 15 আৰু 30, ইয়াত সৰু সংখ্যা কোনটো? ইয়াত সৰু সংখ্যাটো হৈছে 9, আৰু 9ৰে এতিয়া 15 আৰু 30ক হৰণ কৰিলে হৰণ যাবনে? 9ৰে 15কো হৰণ নাযায়, 30কো হৰণ নাযায়। গতিকে আমি কি কৰিম, ইয়াত আমি 9ৰ উৎপাদকবোৰ লিখি ল'ম। 9ৰ উৎপাদকবোৰ কি হ'ব? 9ৰ উৎপাদকবোৰ আপোনালোকক মই দেখাইছিলোঁ উৎপাদক কিদৰে উলিয়াব পাৰি। 9ৰ উৎপাদক আছিল, প্ৰথমটো আছিল 1, 2ৰে হৰণ নাযায়, গতিকে 3ৰে যাব, 3 উৎপাদক হ'ব। 4ৰেও হৰণ নাযায়, 5ৰেও নাযায়, 6, 7, 8 গোটেইকেইটাৰে নাযায়, গতিকে ইয়াৰ পাছৰ উৎপাদকটো হ'ব 9। এতিয়া আপোনালোকে ইয়াত মন কৰিব, ইয়াত উৎপাদক কেইটাৰ ভিতৰত কোনটো উৎপাদকে হৰণ যায়। ডাঙৰ উৎপাদকটোৰ পৰা চাব, 9ৰে হৰণ নগ'লেই বাকীকেইটা সংখ্যাক। 3ৰে যাবনে? 3ৰে 15কো হৰণ যায় গৈছে আৰু 30কো হৰণ গৈছে, গতিকে ইয়াৰ গসাউ হ'লগৈ 3। বুজি পালে নিশ্চয়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে, যিটো গসাউ উলিয়াব দিছে, গসাউটো হৈছে 3। কিদৰে আমি সহজতে উলিয়াব পাৰিছোঁ আপোনালোকে মন দেখিলে। এতিয়া হওক পিছৰ প্ৰশ্নটোলৈ। পিছৰ প্ৰশ্নটো হৈছে 10, 15 আৰু 45ৰ গসাউ উলিওৱা। 10, 15 আৰু 45ৰ গসাউ কিমান হ'ব? ইয়াত সৰু সংখ্যাটো 10, 10ৰে আপোনালোকৰ 15 হৰণ যায়নে? নাযায়, 10ৰে 45কো হৰণ নাযায়, গতিকে আমি ইয়াতো 10ৰ উৎপাদককেইটা উলিয়াই ল'ব লাগিব। 10ৰ উৎপাদক হৈছে 1, 2, 5 আৰু 10। 10ৰে বাকীকেইটা সংখ্যা হৰণ নাযায়। 5ৰে যাবনে? 5টো হৈছে, 5টোৱে কি কাৰণে আমি হৰণ কৰিব লাগিব? প্ৰথম গৰিষ্ঠ উৎপাদক কৈছে, যিটো ডাঙৰ উৎপাদক, সেইকাৰণে আমি উৎপাদকবোৰ ডাঙৰৰ পৰা সৰুলৈ চাই আহিব লাগিব। আৰু সৰুৰ পৰা ডাঙৰলৈ চালে আমি সৰুৰ পৰা গ'লে মানে আমাৰ খেলি মেলি লাগিব, গতিকে আমি ডাঙৰৰ পৰা উৎপাদকবিলাক চেক কৰি আহিম, কোনটো সংখ্যাক হৰণ গৈছে, কোনটো উৎপাদকেৰে হৰণ গৈছে, সেইটো আমি উলিয়াব লাগিব। ইয়াত চাওক আপোনালোকে, পিছৰ সংখ্যাটো 5, 5ৰে 15কো হৰণ গৈছে, 45কো হৰণ গৈছে, গতিকে ইয়াৰ লসাগু হৈছে 5। বুজি পালে নিশ্চয়? এতিয়া হওক পিছৰ প্ৰশ্নটোলৈ। পিছৰ প্ৰশ্নটোত সুধিছে 12, 21 আৰু 24ৰ গসাউ উলিওৱা। ইয়াতো একেদৰে সৰু সংখ্যাটো কি আছে, ইয়াত আছে 12। 12ৰ আমি উৎপাদকবোৰ উলিয়াম। 12ৰ উৎপাদকবোৰ হ'ব 1, 2, 3, 4, 6 আৰু 12। নিশ্চয় দেখিলে। ইয়াতে আপোনালোকে চাব, 12ৰেতো 21ক হৰণ নাযায়, 24ক যাব, কিন্তু 6ৰেও 21ক যাব, 24ক নাযায়। তেতিয়া আমি 12 আৰু 6টো কাটি দিলোঁ। 4ৰে আপোনালোকৰ 21কো নাযায়, 24ক যাব, 4টো আমাৰ কাম নহ'ব। তেতিয়া 3ৰে 21কো হৰণ গৈছে, 24কো হৰণ গৈছে, গতিকে আমাৰ ইয়াৰ এই সংখ্যা 3টাৰ যি গসাউ হৈছে, এই গসাউটো হৈছে 3। বুজি পালে? 3টো হৈছে আমাৰ ইয়াৰ গসাউ। আৰু এতিয়া আমি আৰু এটা প্ৰশ্নলৈ আগবাঢ়োঁ। পৰৱৰ্তী প্ৰশ্নটো হৈছে 8, 12, 20 আৰু 28ৰ গসাউ উলিওৱা। ইয়াত আপোনালোকে চাওক, সৰু সংখ্যাটো কোনটো? সৰু সংখ্যাটো হৈছে 8। 8ৰে 12ক হৰণ নাযায়, 20ক নাযায়, 28কো নাযায়, গতিকে আমি কি কৰিব লাগিব? 8ৰ উৎপাদকবোৰ উলিয়াব লাগিব। 8ৰ যি উৎপাদক হৈছে 1, 2, 4, 8, এইকেইটা হৈছে 8ৰ উৎপাদক, সৰু সংখ্যাটোৰ উৎপাদক। সৰু সংখ্যাটোৰ আটাইতকৈ ডাঙৰ উৎপাদকটো হৈছে 8। 8ৰেতো হৰণ নাযায়, আমি গম পাই গ'লোঁ, 8টো আমি কাটি দিলোঁ। 8ৰ পিছত থাকিলে 4, 4ৰে হৰণ যাবনে? 4ৰে 12ক হৰণ গৈছে, 20ক গৈছে, 28ক গৈছে, গতিকে ইয়াৰ যিটো গসাউ অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক, আটাইতকৈ ডাঙৰ উৎপাদকটোৱে হৈছে 4। বুজি পালে নিশ্চয়? কিদৰে আমি সহজতে উলিয়াব পাৰিলোঁ। এনেধৰণৰ আপোনালোকে কৌশল ব্যৱহাৰ কৰিব, পৰীক্ষাত খুব কম সময়তে খুব ডাঙৰ সংখ্যাৰ গসাউ উলিয়াব পাৰিব, আৰু আপোনালোকৰ সময়ো বাচিব। গতিকে আপোনালোকে নিশ্চয় কৌশলকেইটা বুজি পালে। এতিয়া আপোনালোকক এটা মই প্ৰেক্টিছ প্ৰশ্ন আগবঢ়াইছোঁ, যিটো আপোনালোকে ভিডিঅ'টো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব উত্তৰটো কিদৰে উলিয়ালে, আৰু উত্তৰটো আপোনালোকে নিশ্চয় উলিয়াব পাৰিব। আহক আমি প্ৰশ্নটো চাওঁ। প্ৰশ্নটো হৈছে, যিটো প্ৰেক্টিছ প্ৰশ্ন, 12, 18, 24 আৰু 32ৰ গসাউ উলিওৱা। এই সংখ্যাকেইটাৰ গসাউ উলিয়াই আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যিসকলে এই কৌশলটো ব্যৱহাৰ কৰি উলিয়াব পাৰিছে, তেওঁলোকেও কমেণ্ট কৰি জনাব আৰু কৌশলটো কেনেধৰণৰ আছিল, আৰু আপোনালোকে ভাল পাইছেনে বেয়া পাইছে কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টো প্ৰথমৰ পৰা অন্তলৈকে চাই যোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰি জনাব,
আৰু নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত এনেধৰণৰ যদি আপোনালোকে সহায় সহযোগিতা আগবঢ়াব বিচাৰে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এনেধৰণৰ সহজ গণিতৰ কৌশল আপোনালোকৰ বাবে আগবঢ়াই আহিম। আৰু কাষতে থকা বেল আইকনটো বজাই ৰাখিব যাতে সকলো ভিডিঅ' আপোনালোকে লগে লগে চাবলৈ সক্ষম হয়। সকলোকে পুনৰবাৰ মাঘ বিহুৰ শুভেচ্ছা জনাই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।